তো হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল মিণ্টু ব্লগলৈ বহুত বহুত ধন্যবাদ এই চেনেলটোলৈ অহাৰ কাৰণে। তো আহি গ'লোঁ আৰু এটা ভিডিঅ' লৈ, তো চাই থাকিব ভিডিঅ'টো বিনা স্কিপ নকৰাকৈ শেষলৈকে পূৰা চাই থাকিব। তো আমাৰ ফালে বৰ্তমান পানী পৰি আছে, তথাপিও মই যামগৈ মামাহঁতৰ ঘৰত। এই ভিডিঅ'টো দেখাই নহয়, মামাহঁতৰ ঘৰত ভিডিঅ' বনাইছোঁ, তো সেই ভিডিঅ'টো দেখা নাই যদি চাই ল'ব। তো আহক আমি মামাহঁতৰ ঘৰৰ পৰা আহোঁ, না কি কয় গাইছ? তো আহোঁগৈ। তো দোস্ত আমি মামাহঁতৰ ঘৰত আহি পালোঁ। তো সিহঁতে মানে ভিডিঅ' কৰা গম নাপায়, গম পালে সিহঁতৰ ৰিয়েকশ্যনটা কেনেকুৱা হয় চাই থাকিব, স্কিপ নকৰাকৈ। তো মই এনেই লৈ যাই আছোঁ। হা এই পানীৰ পৰা যায় নেকি? হা কেল কি হৈছে? নাই যাবাং মই দেখাই নাই বাং। হয় নেকি? কণী কাকত গেল কি কৰিব লাগছে? তো গাইজ ভাবিলোঁ আহিলোঁ চাহ চাহ খাবা দিব, ইহঁতে গালিয়ে শুনাল মোক। গাঁও ধুলো বড্ড ভোগ লাগছে, দোকানও নাই, কি যে খাম। আনিবার যা মই দোকানের পৰা আহিলে না খাব লাগিব, খাব লাগিব। কেমেৰা তুলিলে কি হ'ব, ভজৰা তুলিলে কি হ'ব? তো গাইজ ইয়াতে পুৰা ভাষণ চলি আছে, ভাষণ মিটিঙৰ ভাষণ চলিছে নহয়, এনেকুৱা কৰি ভাষণ চলি আছে ইয়াতে, হয় না? ভাষণটো শুনি যা, বিৰাট ভাষণ দিব লাগছিল। কৰোণা কালি মহকম আছে নহয়, তাৰ কাৰণে ভূমিকম্প, তাৰ কাৰণে কপি আমি একেবাৰে আছিলোঁ। আপনি আর ক'ত আছা? আমার ভয়টা এনকে লাগাইছে কলজাটা ঠকত ঠকত। কেনেকে আরেকবার দেখাই দিব? আমার কলজাটা ঠকত ঠকত করে। দিতা ভয় খাইছো। আমিও হতেছি। ওখানে না বুঝতে গল্প লাগা দিনটি আছে না। ও যা বাবা যা। কৰিব লাগে, কি কৰিব লাগে? পুৰা ভাত খাম আৰু কাৰ ফালে এনেকা কৰে মানে ডেক্সি উল্টাই পানী পেলাই কমেণ্ট কৰি জনাব গাইজ। আৰু চব্জি ইয়াতে ৰেডি হৈ আছে পুৰা। আলু নেকি দিলাম, কচু
তো আহি বোলে গেছে ভাল কৰিব লাগে আৰু ইয়াতে মাছ আছে কোনে কোনে এইবিলাক মাছ খাই ভাল পায় আৰু এটা কমেন্ট কৰি জনাব দেই গাইস তো দোস্ত এইখিনিতে বতৰৰ মহিমা বুজিবলৈ হ'লে নাৰীৰ মহিমা বুজাটো খুবেই প্ৰয়োজন আৰু নাৰীৰ মহিমা বুজিব কেতিয়াও নাপায় তো সেইকাৰণে বতৰৰ মহিমা বুজিব কেতিয়াও নাপায় নেক্সট গাইস গাইস কোনে কোনে গেছ কাৰ গেছ ভাল কৰিব লাগে মোক দেখাব দে মই যে ভাল কৰি দিলো এতিয়া যাবা মোক মাতিব গাইস মই একদম পুৰা ভালকৈ গেছ ভাল কৰিব জানো তো ৰ'ব গাইস এইখিনিতে মোৰ লগৰবোৰে দুপৰীয়া ভাত চাত খাই মজা কৰি জানু বাবু ধুনু মনু চুনু কৰি ফোন কৰি থাকিব আৰু মোৰ নে কি কয় গাইস তো ইয়াতে ভিডিঅ' সামৰিম ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো ভাল লাগিলে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যোনে নতুন এই ভিডিঅ'টো চাই আছা তো প্লিজ সাবস্ক্ৰাইব এটা কৰি দিবা তো থ্যাংক ইউ